এইবাৰ বিপদত পৰিছে আছাম জেট নামৰ ইউটিউব চেনেলৰ গৰাকী লাবুমণি আমচং। যোৱাকালি আন এগৰাকী ইউটিউবাৰ তথা কামাণ্ডো পাপৰি কলিতাক ধনৰ লালসাত এটি জুৱা খেলৰ এপ প্ৰমোচন কৰাৰ বাবে নিলম্বন কৰিছিল আৰু তাৰ পাছতে আছাম জেট নামৰ ইউটিউবাৰজনে শিক্ষক হৈ সামাজিক মাধ্যমত জুৱা খেলৰ প্ৰচাৰ কৰাৰ বাবে বহুলোকে তেওঁকো নিলম্বন কৰিব লাগে বুলি দাবী জনাইছিল আৰু তাৰ পাছৰে পৰা আছাম জেট ফেচবুক পেজৰ পৰাই অন্তৰ্ধান হ'ল। জুৱা খেলৰ প্ৰমোচন কৰা সকলো পোষ্ট ডিলিট কৰিলে তেওঁ। পাপৰি কলিতাৰ দৰে লাবুমণি আমচঙৰো চাকৰি গ'ল নেকি? সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। দেশ ৰক্ষা কৰাৰ দায়িত্বত থকা আৰক্ষীয়ে যদি জুৱা খেলৰ প্ৰমোচন কৰে অথবা শিক্ষক হৈ যদি তেওঁ জুৱা খেলক প্ৰাধান্য দিয়ে তেন্তে এনেধৰণৰ ইউটিউবাৰক কি কৰাটো উচিত বুলি আপোনালোকে ভাবে? জুৱা খেলৰ প্ৰমোচন তেওঁ কিয় কৰিছিল সেই বিষয়ে শিক্ষক লাবুমণি আমচঙক কাৰণ দৰ্শাৰ জাননী দিছে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগে।